হলে চক আমাৰ আইতাৰ আজি চাউল বাচি আছে এইকাৰণে অলপ দেখুৱাই দিছোঁ এই বুঢ়ীটো ইমান একদম বয়সলৈকে কাম কৰি খাব পাৰিছে ৰাম ৰাম মানিছোঁ কাৰণ ইয়াৰ একদম কুচে কাঢ়িব নোৱাৰি তথাপিতো কামবিলাক এতিয়াও কৰিব মন যায় কিন্তু আমাৰ মানুহবিলাক এতিয়া উঠি অহা যুৱ প্ৰজন্মবিলাকতো ইমান নোৱাৰে কাৰণ আগতে সাৰ নিদিয়া বস্তুবিলাকে খাবলৈ পাইছিলে কিন্তু আজিকালিৰ যুগত সাৰ দিয়া বস্তু খোৱাৰ ফলত মানুহৰ ইমান জোৰ বা একদম দুৰ্বল হৈ যায় জোৰ নাথাকেই কাম কৰিব নোৱাৰে উনকালে বাগৰি পৰে তাকে অলপ দেখুৱাই দিছোঁ এই বুঢ়ীৰ পৰা অলপ ইনস্পায়াৰ হ'ব লাগে সকলো মানুহবোৰে কাম কৰিব লাগে আৰু যিকোনো বস্তু অৰ্গেনিক বস্তু খাব লাগে সাৰ নিদিয়া বস্তু খাব লাগে এয়া দেখিছেনে কিমান ধুনীয়াকৈ কাম কৰি আছে আমাৰ আইতাই চাউলটো ইমান ধুনীয়াকৈ বাচিছে বাৰীৰ চাঙত এইটো কাৰণে ভাল আমাৰ বাৰীৰ চাং একদম বনায়ে চাংঘৰত থাকি মজাই বেলেগ আৰু চাংঘৰত এইফালে একদম কিমান সুবিধা হয় ওপৰৰ পৰা একদম চফা কৰিব লাগে তললৈ গুচি যায় আৰু তলত আকৌ ঝাৰুটো মাৰি দিব লাগে ধুনীয়া হৈ যায় আৰু পুৰা হাৱাও ফাই থাকে চাংঘৰত থাকি মজা লাগে এইকাৰণে চাংঘৰ বনোৱা হয় আৰু যিকোনো পানী কাৰণেও চাংঘৰটো আমাৰ বনোৱা হয় আমাৰ যিহেতু গৰাখহনীয়া জেগা বা পানীৰ জেগা হয় এতিয়াতো বাৰু পানী নোসোমায় কিন্তু আগতে সোমাইছিলে পানীটো কাৰণ সোমোৱালে একো দিগদাৰ নাই চাংঘৰ বনাওঁতে চাংঘৰ তলেদি পানীটো গুচি যায়গৈ তেতিয়া টেনশ্যন নাই ডাঙৰ বিল্ডিংবিলাকো একদম পানীয়ে উঠাই লৈ যায় তথাপিতো আৰু এয়া এইকাৰণে চাংঘৰ বনাব লাগে আমাৰ পানীৰ জেগাত এয়া আৰু আজি ভিডিঅ'টো কেনেকুৱা পালে কমেণ্টত জনাবলৈ নাপাহৰিব